আজি লৈ আহিছোঁ সুজি লাডুৰ এটা সিম্পল ৰেচিপি 1 কাপ গুড় ল'ব 1 কাপ সুজি ল'ব 1 টেবুলস্পুন ঘিউ ল'ব আৰু 150 গ্ৰাম কেঁচা বাদাম ল'ব প্ৰথমতে মই ননষ্টিক কেৰাহীখন গৰম কৰি লৈছো তাতে মই বাদামখিনি দি দিছো বাদামখিনি ভালদৰে रोस्ट কৰিব ধৰিবলৈ নিদিব বাদামখিনি হৈ গল মই বাদামখিনি থৈ দিলো ঠাণ্ডা হ'বলৈ এতিয়া মই অলপ ঘিউ দিম কেৰাহীখনত এতিয়া ঘিউখিনি ভালকে গলাই লম আৰু তাৰ পাছত আমি সুজিখিনি দি দিম ঘিউত যদি সুজি দি দিয়ে ইমান টেষ্টি হৈ যায় নহয় খাবলৈ পাছতকে খাবহে এতিয়া ভালকে সুজি আৰু ঘিউখিনি একেলগে মিক্স কৰি দিম গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব আৰু ভালকে লৰাব সুজিখিনি মিক্স হোৱালৈকে আৰু সুজিখিনি একদম ধৰিবলৈ নিদিব চাওক সুজি আৰু ঘিউখিনি ভালদৰে মিক্স হৈ গ'ল এতিয়া আমি বাদামখিনি পিচিম বাদামৰ বাকলিখিনি ভালদৰে গুছাই ল'ব মোৰ খৰধৰ কৰতে ভালদৰে গুছোৱা নহলে আপুনি পাৰিলে ভালদৰে গুছাই বেছি গুড়ি কৰিব নালাগে অলপ গুটাকে ৰাখিব বাদামখিনি আমি এতিয়া গুটে বস্তুখিনি একেলগ কৰি মই অকমান ঘিউ দি লৈছো কেৰাহীখনত ঘিউখিনি ভালদৰে মেল্ট হৈ গ'ল আমি এতিয়া কাটি থোৱা গুড়খিনি দি দিম এতিয়া গুড়খিনি ভালদৰে মেল্ট হ'বলৈ দিম এনেদৰে লৰাই থাকিব আৰু গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব দেখিছে আমাৰ গুড়খিনি মেল্ট হ'বলৈ লৈছে আমি এনেদৰে অকমান লৰাই থাকিম আৰু এক্সপান্ড হ'বলৈ দিম গুড়খিনি এয়া চাওক দেখিবলৈ ইমান ধুনীয়া লাগিছে ৰংটো এতিয়া আমি বাকলি গুছাই থোৱা বাদামখিনি দি দিম আৰু এতিয়া আমি ভাজি থোৱা সুজিখিনিও দি দিম আৰু এতিয়া ভালদৰে মিক্স কৰিম গুটেখিনি এয়া চাওক আমাৰ ভালদৰে মিক্স কৰা হৈ গ'ল এতিয়া অকমান গাখীৰ দিব যাতে আমি লাডুটো ভালদৰে বান্ধিব পাৰিম আৰু গাখীৰখিনি ভালকে মিলাব সুজিখিনিৰ লগত ভালকে সুজিখিনি মিক্স হৈ গ'ল গাখীৰখিনিৰ লগত এতিয়া আমি গেছৰ ফ্লেমটো অফ কৰি দিম এতিয়া এনেদৰে লাডু বনাব এয়া আমাৰ সুজি বাদামৰ লাডু ৰেডি